কাৰোবাক ভাল লগাটো অথবা ভাল পোৱাটো কেতিয়াও ভুল নহয়। আচলতে মানুহ নিৰাশে হ'ব নালাগে। জীৱনৰ বাটত যদি উজুতিয়েই নোখোৱা, খোজকঢ়াৰ সোৱাদনো কেনেকৈ পাবা? এয়াই জীৱন, বুজিছা? য'ত মৰিচিকা খেদি একো পোৱা নাযায়। যি গ'ল যাবলৈ দিয়া, তেওঁৰ পিছত আৰু দৌৰি নাথাকিবা। তেওঁক বেয়া পাব নালাগে, কিন্তু ভালো নাপাবা। আজি কান্দিছা, কিন্তু কিয়? তেওঁ দেখোন আনৰ লগত হাঁহিমুখি আছে, পাহৰিব পৰা নাই। আচলতে এয়া ভালহে হ'ল যে সকলো তুমি আগতেই গম পালা। নহ'লে দেখোন ঘৰ বাৰী এৰিবলৈও সাজু আছিলা। আজি হাত কাটি তেজেৰে লিখিছা ভাল পাওঁ বুলি, লাভ জানো আছে কিবা? মই কম হেৰুৱাই পেলোৱা সেই ভাল পোৱাক, যাক পাবলৈ নিজক হেৰুৱাব লগা হয়। নেকান্দিবা, বুজিছা? নেকান্দিবা। মনত ৰাখিবা সদায়, হৃদয় তেওঁৱেই ভাঙে যি জানে যে এই হৃদয় তেওঁৰে অধীন। পাহৰি যোৱা, বুজিছা? কিয় নীলাজৰ দৰে বাৰে বাৰে ফোন কৰি আছা? কিয় মনত পেলাই আছা? মহান নহয় সেই অকল মূৰ্খহে, যি বাৰে বাৰে বিচল হোৱাৰ পাছতো পথ সলনি নকৰে। শেষত ইমানেই কম, ভাল পোৱা কেতিয়াও জোৰ কৰি পাব নোৱাৰি। ভাল পোৱাটো এটা অনুভূতি অথবা সঁহাৰিহে। সেইবুলি মই কিন্তু ভাল পোৱাৰ সংজ্ঞাও দিয়া নাই। তুমি যাক ভাল পাইছা তেওঁ যে তোমাক ভাল পাব তেনে কোনো কথা নাই। প্ৰেম কোনো সামগ্ৰী নহয় যাক তুমি আনৰ পৰা কাঢ়ি আনিব পাৰিবা। যাক ভাল পাইছা স্বাধীনভাৱে এৰি দিয়া। যদি যাব বিচাৰে যাবলৈ দিয়া।